নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বাৰী ৰুবিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছে আমাৰ ৰাইজৰ ন খোৱা, সেয়েহে ভাবিলোঁ ৰাতিপুৱা ভ্লগ এটা বনোৱা আৰম্ভ কৰোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আমাৰ ৰাইজে কেনেদৰে আমি ন খাওঁ আপোনালোকক সকলোবিলাক দেখাম। আপোনালোকে একদম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খানা খোৱা ৰাইজ তুমি খানা খাবলৈ আহিছা আমাৰ নেচেল চিকনি চিকনি বাদ দে, এতিয়া কাট পিঁয়াজ কাট তুফান। গাভৰু ছোৱালীবোৰ থাকোঁতে ডাঙৰবিলাক কি দৰকাৰ? নহৰু কি কৰিলা? নহৰু এটা আনি দিয়া পটাপট। নাচি নাচি ইমান অকণমানি কেৰাহীটো কি হ'ব? মোলৈকে নুজুৰিব। কিয় কান্দি আছ ক? মালে মনত পৰিছে নেকি? এতিয়া আৰম্ভ হৈ গ'ল আমাৰ খোৱা বোৱা পৰ্ব আৰম্ভ। কলপাত দিছে আৰু এফালৰ ভাত পানী দি আহি আছে চাওক আমাৰ ৰাইজ। মাংস কাও নাই চোৱা, এনেকুৱা গৰমে সোনকালে সোনকালে খাই শেষ কৰি দিলেও। সেইকণ মাংস খাইছিলো মুঠতে। কৃষ্ণহে বলছো, এয়া হ'ল আমাৰ মেইন মানুহগৰাকী, যিগৰাকীয়ে কালি ধূপ ধাফা লগাই আজি আয়োজনটো কৰিলে। এয়া মেইন মানুহ আৰু এয়া মেইন মানুহ। ক কেনেকুৱা লাগিলে আজি খাই? কেনেকুৱা লাগিলে? সকলোৱে মিলি হয় নহয়? বহুত ধুনীয়া হ'ল। সঁচাকে ৰাইজে ধুনীয়াকে খালে, একেলগতে শান্তি লাগিলে ভাতকেইটা খাই, হয় নহয়? খানাটো খুব আৰামত হাই কাজিয়া নোহোৱাকে ধুনীয়াকে নোহোৱাকে আমাৰ খালো। মাংসটো ডাঙৰ কথা নহয়, আমি পেট পিটিটোহে আচলতে ডাঙৰ কথা। আৰু ইয়াৰ পাছত ইয়াৰ ফৌজত আমি গা গোটেইখন যাম 9খন গাড়ী। 9খন গাড়ীলৈ আমি কলে যাম? এয়াৰপৰ্টলৈ যাম ন? সকলোৱে ওলাব লাগিব। মই এয়াৰপৰ্টৰ কাষত আমি খানা খাবলৈ যাম। মজা নে? মজাকে বনাইছে, সেইটো কাৰণে একদম চুচি বাকী খাইছে। আমাৰ নিয়মা বাইদেউ ওপৰত বহা মানুহ। কওক কেনেকুৱা লাগিলে খাই? কওক আকৌ। ভাল লাগিলে। আমাৰ মা মিলিজুলি চৰকাৰ ন? মিলিজুলি চৰকাৰটো চৰকাৰ মিলিজুলি আমাৰ এই প্ৰাথমিকৰ আইসকলে খানাটো গোটাই সমূহীয়াকৈ আমি ন ভাত বুলি এসাঁজ এয়া আজি খাইছোঁ। তাকে মোৰ গামলাত নাখালে মোৰ পেট নভৰে। আমাৰ প্ৰাথমিকত দুগৰাকীয়ে খাইছোঁ বাৰু গামলাত। আমি এগৰাকী ন? ঠিকে আছে। এতিয়া বৰ্তমান আমি খাই বৈ আজৰি হৈ পেলাই গোটেইখিনি একেলগতে বহিছোঁ। সঁচাকৈ আজি বহুত বেছি ভাল লাগিলে সকলোৰে লগত মানে ভাতকেইটা খাই। ঘৰতো সদায় খাই থকা হয় ন, কিন্তু ৰাইজৰ লগত এনেদৰে এমুঠি খাই পেলাই বহুত বেছি ভাল লাগে।